আমি গুৱাহাটীলৈ গৈ আছোঁ। এয়া মৃদুস্মিতা নেওগ লগত মৃদুস্মিতাৰ ছোৱালী কি আছিলে নামটো? বিস্মিতা জ্যোতিস্মিতা। আমি অকণমান ৰৈছোঁ নুমলীগড় ধাবাত। কাজিৰঙা পাৰ হৈ আছোঁ। কাজিৰঙাখন বৰ ভাল লাগে, গোটেই গছ বনবোৰ কাটি শেষে নহয় আৰু এইখনে সেউজীয়া হৈ আছে। নেশ্যনেল হাইৱে গোটেই গছবোৰ কাটিলে। গছবিলাক কিন্তু ৰুব লাগিছিলে দেই, ইমান গৰম। আগতেতো ইমান গৰম নহয় ন? হয় নাই মৃদুস্মিতা? কিন্তু আজি বহি মানে খাবলৈ এডোখৰ মানে গাড়ীখন ৰখাই জেগা নাই চাহ একাপ খাবলৈ। প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আগতে কিমান ভাল আছিলে নেশ্যনেল হাইৱে, কাষে কাষে গছবিলাক ইমান ধুনীয়া সেউজীয়া হৈ থাকে। ৰাধাচূড়া সঁচাকে কিমান মানে আছিলে ভাল। এতিয়া কাজিৰঙাখন মানে নেশ্যনেল হাইৱে গোটেই আহোঁতে কাজিৰঙাখনে সেউজীয়া আৰু। শিৱসাগৰৰ পৰা আমি আহি থাকোঁতে মানে কাজিৰঙাখনৰ বাহিৰে সেউজীয়া নেশ্যনেল হাইৱেটোত ক'তো পাবলেই নাই আৰু। ইমান লঠঙা হৈ গ'ল। আমি যে ভাবোঁ দেই চৰকাৰে এইটো কিন্তু পদক্ষেপ ল'ব লাগে, মানে গছ ৰোৱাৰ পদক্ষেপটো নেশ্যনেল হাইৱে কাষে বৰ্তমান লৈছে যদিও মানে চাকচেছ হোৱা নাই। মানে গছৰ পুলি মই দেখিছোঁ ৰুইছে কিন্তু মৰি যায়, প্ৰতিপালন নকৰাৰ কাৰণে কি হৈছে তেনেকুৱা হৈছে। প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হৈ গৈছে সঁচাকে। এতিয়া মানে ৰুব লাগে, হয় নাই ৰেবজিত? সৰু অৱস্থাৰ পৰাই ল'ৰা ছোৱালীক আচলতে গছ গছনি ৰোৱা সেইবিলাক শিকাব লাগে। গছে আমাক কি দিয়ে, কেনেদৰে অক্সিজেন মানে ক্ৰিয়েট কৰি আমাক দিয়ে, সেই কথাখিনি সৰু অৱস্থাৰ পৰাই আমাক জ্ঞান দিব লাগে ল'ৰা ছোৱালীক। তেতিয়াহে আজিকালিতো আছেই ন পৰিৱেশ বিজ্ঞান, কিন্তু মানে সেই এতিয়া আমাৰ বেয়া হৈছে। এইখন গুৱাহাটী, জামত ফচি আছোঁ 1 ঘণ্টা জুৰি। জাম জাম জাম, ট্ৰেফিক জাম। কেতিয়া আমি ৰাস্তা ওলামগৈ, কাহিলীপাৰা পামগৈ ঠিক নাই। পেহীহঁতৰ ঘৰলৈ আহি আছোঁ কাহিলীপাৰালৈ, কেতিয়া পামগৈ আৰু ঠিকনা নাই। এতিয়া এনেকুৱা হৈছে মানে ইমান জাম, জামতে 1.5 ঘণ্টা ফচিছোঁ। এয়া পালোহি পেহীহঁতৰ ঘৰ। পেহীয়ে চাহ বনাইছে। এয়া মোৰ পেহী, সৰু পেহী। চাহ পেহী চাওক, পেহী চাওক। এয়া আমাৰ সৰু পেহী, পেহীয়ে চাহ বনাইছে। এয়া পেহী ঘৰ পালোহি আৰু। কিমান যে ট্ৰেফিক জাম গুৱাহাটী দেই। নহয় ব্লগ আকৌ চোৱা আমাৰ দুদু, আমাৰ মোৰ পেহী ছোৱালী। এয়া ৰুটি বনাইছে তাই। আজি মানে পেহী ঘৰ প্ৰথম নিশাৰ ব্লগটো। এয়া মাছ ফ্ৰাই হৈ আছে। ঘৰ ল'ম। এয়া আমাৰ খাদ্য।